হেল্ল' বন্ধুসকল, কেনে আছে আপোনালোকে? মই আহিছোঁ এতিয়া আপোনাৰ বেহাবাৰী আউটপোষ্টত মই যাম এতিয়া। আপোনালোকক মই দেখাই আছোঁ। দেখিছে আপুনি, ইয়াত সুন্দৰপুৰ বুলি লিখা আছে, তাত যাব লাগিব। এনেকৈ সোমাব, ৰিটাৰ্ণ ল'ব লাগিব। দিব লাগিব ইয়াত সোমাই বেহাবাৰী আউটপোষ্ট ইয়াতে শ্বুটিং কৰে। মই আপোনালোকক দেখাম এতিয়া। আপোনালোকে চাই থাকিব ভিডিঅ'টি। বেহাবাৰী আউটপোষ্টটো কোনখিনিত শ্বুটিং কৰে মই আপোনালোকক দেখাই আছোঁ। এইবিলাক চাবলৈ পাই আছে ন আপোনালোকে? ইয়াতে আপোনালোকে এতিয়া দেখা, মই এতিয়া আপোনালোকক ভালদৰে চাই থাকক। য'ত বেহাবাৰী আউটপোষ্ট কেকে আৰু মোহন য'ত ওলায়, সেইটো এটা আপোনালোকক দেখাই আছোঁ। আপোনালোকে চাব, এইখন গেটখন চাই লওক। এইখন গেটখন হৈছে বেহাৰবাৰী আউটপোষ্টখন। এতিয়া ইয়াত সোমাই যাব লাগিব। এতিয়া ইয়াত সোমাম, তাৰ আগতে মোৰ বহুত গৰম উঠি আছে। এতিয়া আহিলৈ আচ্ছা, এখন এতিয়া মই আপোনালোকক দেখাইছোঁ। প্ৰথমতে গেটখন দেখাইছোঁ আৰু লাহে লাহে চাই থাকক কি আগলৈ হৈ গৈ থাকে, চাই থাকক। আপোনালোকে এই ওপৰতে জুম কৰি দিছোঁ, আপোনালোকে চাবলৈ পাইছে ইয়াত মেঘালী সপোন আৰু এইটো লগন। এইবিলাক যোনবিলাক ওপৰত যোনবিলাক লিখা আছে, সেইবিলাক গোটেই ইয়াত যিমান ৰেঙনি চেনেলত যিমানখিনি আছে চব ইয়াতে শ্বুটিং কৰে। চাই লওক আপোনালোকে। মই অলপ দেখাই দিম হা আপোনালোকক। ইয়াতে সিহঁতি নাটক চাটক কৰে মানে চব। এইটো বেহাবাৰী আউটপোষ্টটোৰ পৰা চালে মানে এইবিলাক গাড়ী ঘোঁৰা দেখি থাকি, এইটো চালে চব গাড়ী ঘোঁৰা দেখি থাকি। এইখন দেখিছে নহয়? এইখিনিতে গেট আছে। এই গেটখনত সোমাই যাব লাগিব। ইয়াতে চব অভিনেতা অভিনেত্ৰীবিলাক চব ইয়াতে থাকে। চাই লওক, দেখাই দিছোঁ ভাল চাই লওক। ইয়াত ভিডিঅ' শ্বুট কৰিব নিদিয়ে। মই হ'লেও আপোনালোকৰ কাৰণে মই ভিডিঅ' শ্বুট কৰিলোঁ অলপমান দেখাবৰ কাৰণে। আৰু ইয়াত ওপৰত চাই লওক, কেকেদা আৰু মোহনক লৈ একপি ফটো লৈছোঁ, ওপৰত দি দিছোঁ। আপোনালোকে চাই লওক। ৰঙালী বিহু শুভেচ্ছা থাকিলে ছাৰ। আপোনালৈও থাকিব। এজন আমাক কোমল ছাৰ, চাই লওক আপোনালোকে দেখাই দিছোঁ। এখনে বেহাবাৰী আউটপোষ্টত কৰে। ভাইটি মনোজ লখিমপুৰৰ, তাক আজি লগ পালোঁ আৰু ধুনীয়াকৈ গৰমৰ কাৰণে সি এটা ORS খুৱাইছিল। থেংক ইউ ছ' মাছ। তুমি ভালে থাকা আৰু এই মৰম চেনেহ বেহাবাৰীৰ প্ৰতি সদায় ৰাখিবা। চিনি পাইছে চাগে আপোনালোকক? সেইটো অসমৰ জনপ্ৰিয় আমাৰ মোহন দাদা জমনি। অলপমান হাঁহি দিয়ক। এনেকৈ হাঁ। থেংক ইউ দেই দাদা। তেতিয়া ভালে থাকা দাদা। তেতিয়াহ'লে আহিলোঁ। আপোনালোকে দেখিছে মই এতিয়া বেহাবাৰী আউটপোষ্টৰ পৰা আহিলোঁ। মই চবকে লগ কৰি আহিলোঁ, চবৰ লগতে কথা বতৰা পাতিলোঁ। সকলো লগতে মিলি ভাল লাগিলে। এতিয়া মই আহিলোঁ। এতিয়া মোৰ লগৰকেইটাতো গুচি গ'ল, মই থাকি গ'লোঁ ইয়াত অকলে। গুৱাহাটীত অকলে থাকিলোঁ বা অকলে আহিলোঁ। মই ইয়াত আহি আপোনালোকক চবকে দেখুৱালোঁ। আৰু এতিয়া মই দেখিছে ইয়াত মই এতিয়া ৰৈ আছোঁ। ইয়াত কিবা তামোল এখন খাই আহিছোঁ। চব খাই আহিছোঁ মেলি। ইয়াতে খালোঁ তামোল। এই দলঙেদি যাব লাগিব। এইফালেদি গৈ এইকণ এটা আছে, সেইকণতে আছে তোমাৰ হেৰিটো বেহাবাৰী আউটপোষ্টৰ চব শ্বুটিং তাতে কৰে। তাত কৰে আৰু ভিতৰুৱা জেগা আছে। সেইটো মণিপুৰ ঘৰটো সোমাই যাব লাগিব এইফালে। এতিয়া এইটো ৰাস্তাটো এইটো ওলাই আহিব লাগিব। ওলাই আহি এইটো মেইন ৰোড চাই লওক। দাদা ইটো চাইডে যাব লাগিব। ইটো চাইডে গ'লেহে মানে মই গাড়ীত উঠিবলৈ পাম, মানে ইটো চাইডে। এতিয়া যাব পাৰিম আৰু। যাওঁ। ৱাহ
মাজমজিয়া হাইটো ৰৈ গ'লোহি চাই লওক এতিয়া ইপাৰলৈ যাব লাগিব দেখিছে গাড়ী কিমান লাইন পাতি আছে ইয়াত বহুত দেৰি লাগিব যাওঁতে এতিয়া অলপমান পটককৈ যাব পৰা হ'ব গুচি আহি পাই গ'লহি ৰাতি মই টেম্পু এখন বুক কৰিলোঁ টেম্পুখন এতিয়া আহিব এতিয়া টেম্পু আহিব এতিয়া এই টেম্পুখন দেখিছে সেইখন টেম্পুৱে আহিব এতিয়া ৰাউণ্ড হৈ ঘূৰি আহিব ফাইনেলি আহি গ'লোঁ মই এতিয়া চাই লওক মই এতিয়া আহি আছোঁ ঘৰলৈ ঠিক আছে মই আপোনালোকক গুৱাহাটীখন গোটেই মই ৰিভাইজ কৰি দিছোঁ চাই লওক তেতিয়াহ'লে আপোনালোকে হেল্ল' বন্ধুসকল যদি মোৰ ভিডিঅ'টো চাই যদি ভাল পাইছে তেতিয়াহ'লে লাইক আৰু কমেণ্ট কৰিবলৈ একদম নাপাহৰিব জয় আই অসম